Hey guys, welcome back to my new video. So guys, বহুত দিনৰ মূৰত ভিডিঅ' শ্বুট কৰি আছোঁ আৰু মই বৰ্তমান আছোঁ ৰাকেশহঁতৰ ঘৰত। তো ৰাকেশহঁতৰ ঘৰত এটা বিশেষ কাৰণত আছোঁ, আপোনালোকে জানেই বেকগ্ৰাউণ্ডত ছবিবিলাক দেখাই পাইছে, ছবি আঁকি আছোঁ। তো বৰ্তমান আজি আঁকি আছোঁ এইখন। আগতে এইখন প্ৰথম আঁকিছিলোঁ 1 বছৰ 1.5 বছৰমান হৈ গ'ল আৰু আজি এইখনৰ পূৰা 1 বছৰ হ'ল এইখন বনাইছিলোঁ আৰু এইখন বেলেগ এটাই বনাইছিলে। তো বেকগ্ৰাউণ্ডটো চাব পাৰে, মুন এটা আঁকা গৈছে কাৰণ জুবিন দাই নিজে কয় যে মই এটা মুন হয়, ষ্টাৰ নহয়। সেইকাৰণে বেকগ্ৰাউণ্ডত মুনটো ৰাখি দিছোঁ আৰু ফ্ৰণ্টত জুবিন দা আঁকি দিছোঁ। তো চাৰ্টটো অলপ বগা আছিল, তো আমি অলপ বেলেগ কালাৰ কৰি দিলোঁ কাৰণ বগা বগা মিলি গ'লে অলপমান বেয়া দেখিতো। সেইকাৰণে ফকাছত আনিবৰ কাৰণে সেইটো অলপ ৰঙা কৰি দিছোঁ। এইখন অঁকা গৈছিল এনামেল পেইণ্ট ইউজ কৰি, সেইকাৰণে ৰিফ্লেক্ট হৈ আছে দেখিছেনে। আৰু এইখনো গোটেইখন এনামেল পেইণ্টে ব্যৱহাৰ কৰা হৈছে। এইবাৰ এইখনত আমি প্লাষ্টিক পেইণ্ট ব্যৱহাৰ কৰিছোঁ, সেইকাৰণে ৰিফ্লেক্ট হোৱা নাই লাইটৰ। তো অপজিট চাইডে লাইটটো আছে কিন্তু ৰিফ্লেক্ট অলপো নাই। তো এইখনত চাব পাৰে অলপ অলপ ৰিফ্লেক্ট আছে। আমি প্লাষ্টিক পেইণ্ট ব্যৱহাৰ কৰি আছোঁ। এইবোৰ বহুত মানুহ আছে, তো বাকীবোৰ খানাত ব্যস্ত হৈ আছে, খানাও চলি আছে মানে। তো খানাত টেবলেটত একেলগে খেলা চাই আছে, খানা ৰান্ধি আছে। মই অকলে অলপ কিবা কাৰণে কাম কৰি আছোঁ, হাতৰ কামখিনি কৰি আছোঁ। তাত ডিটেইলিং আছে, মুখৰ অলপ কিবা কানি আছে। এইখন ক'লা কাপোৰ এখন আছিল, তো দাবী কি কৰিলে এইখন গুচাই কিনে গামোচা বনাই দিব বোলে। তো এইটো তাৰ কাম হ'ব। বাকী চাৰ্টটো সিয়ে বনালে, মুখখন আৰু হাতখন বনাই আছোঁ বৰ্তমান। বেকগ্ৰাউণ্ডটোতো দেখিলেই ভাল বনাইছে বেকগ্ৰাউণ্ডটো। তাতে যোনটোৰ অলপমান হাইলাইট কৰিব লগা আছে কিবা কাৰণে ক'লা মাৰি কিনে ইয়াতে। এইকেইটা এফালে খানাৰ এটেণ্ডেণ্ট, এই তিনিটা আৰু বাহিৰত দুটামান আছে কিজানি। তো খেলা চলি আছে, কপিৰাইট লাগব দেই। নাই একো নাই, দেখাই দিলোঁ এটা বল দেখাই দিওঁ। তো এফালে ভূপাল আছে, ভূপালে বিলাহী কাটি আছে। কিহৰ কাৰণে বিলাহীটো? বিলাহীটো মাংসতে দিয়াৰ কাৰণে। আচ্ছা, চাটনি নহয় নেকি? চাটনি নহয় দা, চাটনিও লাগে নেকি তোমাক? চাটনি হ'লে ভাল লাগিল অলপমান খাই কিনে। বোলে দাদু বনাই আছে মাংস বহে নাই, ভাজা মাংস চাই খাই লাগিছিলে। তেল খাবা, তেল খাবা। ছবি আঁকা হ'লেই ব'লা, তেল নাখাওঁ দা। মই সেইভাগে কৰোঁ, তুমি সেইফালে কৰা। নহ'লে অলৰেডি কমপ্লিট আহিব, মোটামুটি 80% কমপ্লিট, 20%টো 8 ঘণ্টামান ধৰি যাব। খানা হ'ব একেলগে। খানা হ'ব, খানা খাই কিনে সেইখিনি কাম কৰি দিম আৰু খেলাও শেষ হ'ব। তো মজাকৈ আজি শুম, মানে কোনদিনা বহুত দেৰিলৈকে থকা যায়। তো আজি বেছি দেৰিলৈকে নাথাকোঁ আৰু ৰাতিপুৱাই গুচি যাব লাগিব ঘৰ, আৰু বেলেগ কামো আছে। তো পইচাটো দিবি দেই, পইচাটো লিখিতটো ভাল লাগছে। লিখিতটো ভাবিব লাগিব। দাঁতত কি লগাইছে এইবিলাক? বাকী এফালে আমাৰ ভাত আঞ্জা গোটা হৈ গৈছে, চিকেন নাই ৰাইছ অকল। দাদু বনাইছে একদম পাৰফেক্ট, সুপাৰ চেফ উপাৰ। দে খা খা খা, কেনে লাগছি? এফালে চাই ফেলে কওঁ। বৰ্তমান ভাত খাই আছোঁ কিন্তু আঞ্জা শেষ হৈ গ'ল, জোল অলপ কমি হ'ল, কিন্তু ভাতো অলপ বেছি হৈছে। তো মিলাই ল'ম আৰু চবেই এডজাষ্ট কৰিব লাগিব, হয় নে নহয়? তো এতিয়া ভাতটো খাই পেলাই ছবি 20% মান আছে, তেতিয়াৰ পৰা আঁকাই নাছিলোঁ, খেলাইহে আহিছিলোঁ মই। তো তাকে আঁকি কিনে অলপ কিবা কানি কৰি সোমামেই। বাকী ৰান্ধনী পুৰা একদম টপ বনাইছে দিয়া। এইটো আমাৰ ৰান্ধনী, এই লাইটৰ বৰ দেখাই নাপায়। গাইজ চাব পাৰে, এইটো টি চাৰ্ট মই কাষ্টমাইজ কৰিছিলোঁ। এইবোৰ চব অঁকা হয়। তো এইটো প্ৰায় 2 বছৰমান আগতে অঁকা আছিল। আৰু পাছফালে ঘূৰাই দি, তো এইফালে চাব পাৰে, এইটো পিন্ধি ছবি আঁকি থাকোঁ কেতিয়াবা। ডু মোৰ, ট্ৰাষ্ট ইউৰ ক্ৰেজি আইডিয়াছ। কেনেকুৱা হৈছে জনাবাচোন, ভাল লাগছে না ৰাকেশ? তই ৰাখি দিবি নেকি এইটো? লাজ কৰা নেকি আৰু? এইটো পিন্ধিবা লাজ কৰিবি নেকি আৰু? দে হ'ব দে, তই টি চাৰ্ট এটা দিবি। বাকী গিলাখন বাদ দি ছবিটো কেনেকুৱা হৈছে কওঁ? একদম আৰ্টিষ্টিক, ভাল লগা হৈছে না? কাৰণ আছে, তই ভালকৈ বুজা মাক দিন 1 ঘণ্টামান বহি পেলাই। গাইজ ৰাকেশে এতিয়া এটা কুৱেশ্যন কৰিছে যে একেখন ছবিৰ দৰে ডিটেইলকৈ নাই। আৰে একেখন ছবি একদম ডিটেইলত আঁকা গৈছে, কিন্তু ফটো লগা হৈছে। তো ছবিখন আঁকা বুলি গম পাব নালাগে, সেইকাৰণে এখন ছবিত বেছি ডিটেইল দিয়া নাই আৰু আৰ্টিষ্টিক লুকটো অলপ থাকিব লাগে। তো এতিয়া দূৰৰ পৰাই চালি গম পায় ডাইৰেক্ট, দূৰৰ পৰাই চালি গোটেই ডিটেইলখিনি উঠি আহে। কিন্তু যদি আপুনি ওচৰত যায়, চা এনে ৰং দিল লগাই দিছোঁ, এইটো ষ্টাইল এটা আৰ্টিষ্টিক লুক, বুজি পালে এতিয়া? আৰু ফটো আনি যাব, ফটো মাৰা বেছি ভাল হ'ব আঁকাত চাই। আচ্ছা, বুজি পালি এতিয়া? বল চাহ খাই এই দাদুই অতদিনে মোৰ লগত কাম কৰিলাক। তো মোৰ ওপৰত কনফিডেন্সো নাই অলপো। এই চিন দেল সি বোলে ৰছী টানি মাৰে, মই পাৰিম নে? পাৰিমতো মই।
সি কৈ নৰৱা ৰছী ব্যৱহাৰ কৰা ই এটা নৰা টানিলৈ হাতত কি বেকা হৈছে নেকি এতিয়া বেকা হৈছে এতিয়া বিশ্বাস কৰ এতিয়াতো বিশ্বাস কৰে তো হাতে জানিছোঁ গাইছ ডাঙৰ মানুহ না অলপতো বিশ্বাস ৰাখ মোৰ ওপৰত যে পাৰিম মই চিন্তা বেয়া হে ডাউন কৰি দে আৰু নৰা বুলি কৈ পেইণ্টিংখন কমপ্লিট হ'ব বুলিয়ে ধৰিব পাৰি দিয়ক ৰাতিপুৱা যদি কিবা দেখা পাওঁ ভালকৈ কমপ্লিট কৰি দিম কিবা ভুল দেখা পাইছা নেকি এই ৰাতিপুৱা দেখা পাবি মই জানো কাৰণ আকাশ হ'ল লগে লগে কোনেও দেখা নাপায় ৰাতিপুৱা দেখা পোৱা যাব আৰু মানে টাইম যোৱাৰ পিছত দেখা পোৱা যায় আৰু ন'টিছ কৰা যায় তেতিয়াহ'লে আমাৰ লগতো আঁকিলোঁ আৰ্ট ফ্ৰম হাৰ্ট তো আমাৰ গ্ৰুপ এইটো তো আপোনালোকে কণ্টেক্ট কৰিব পাৰে কণ্টেক্ট নাম্বাৰ মোৰ ডেছক্ৰিপশ্যনত দিয়াই থাকিব তো চাওক আৰু এই জোন ওচৰৰ পৰা চাওক মুন মোৰ ছাবস্ক্ৰাইবাৰখিনিও এই মুনটোৰ দৰে হয়নে হাইলি গাভাত থাকলি নেকি তো তো ফাইনেলি জুবিন গাৰ্গ কমপ্লিট হৈ গ'ল গোটেই পেইণ্টিংখন এফালে চেঞ্জ কৰি পেলাক বস্তুবিলাক কাৰণ ৰাকেশ এটা মস্ত না টিভি আনছি তো কিমান আনছি টিভিটো এইটো 43 কিমান মান ল'লা প্ৰাইচ প্ৰাইচটো সেই আনছি তোমাৰ কিস্তিত লৈছে আচ্ছা গতিকে অলপ বেছি পৰিব তো আজি খেলা চাবৰ কাৰণে আনছি আজি খেলা চাবৰ কাৰণে আনছি ইউটিউবে কৰিব লাগছিল হে ল বুলি লৈ পেলাই বস্তু তুমিও কৰা ইউটিউব আমি টিভি চিভি ললি মানে একমাহ মানা কৰিব হ'ব লাগে এন্দৰ একমাহ মোৰ 1 বছৰ মোৰ আৰু 5 বছৰ 5 বছৰ তো হ'ব নহয় আমাৰ ঘৰত আমাৰো নাই আমি মানে হেৰি তাৰমানে টিভি চাব লগা হ'লে এই মানে ধৰি লোৱা টিভি চাব লগা হ'লে আমি ভাবিব লাগে সেইকাৰণে ৰাকেশে টান দিছি বোলে তন্দুৰকেইটা দুখাম এতিয়া আমি খেলা চাওঁ এইফালে ৰংগিলে আৰু সোমাব লাগিব মনাহত গোটাই থুপৰে কিনে আৰু ব্ৰাছ চাছ ধুবা আছে জবৰাই থৈ দিছোঁ অলপমান ৰং চং যোৱাৰ পিছত ধুই কিনে বঢ়িয়াকৈ লৈ গুচি যাম আমি এতিয়া গাইজ আমি দুপৰীয়াৰ ভাত তাত খাই ৰেডি হৈ গ'লোঁ পূৰা এতিয়া যাম আমি আৰু এফালে ৰাকেশে গোটেই ৰুমটো চিজিল কৰিলে আৰু ফাইনেল পেইণ্টিংখন এখনে আৰু আমাৰ আৰ্ট ফ্ৰম হাৰ্ট গ্ৰুপটোৰ নাম লিখি দিছোঁ তো কেনেকুৱা হৈছে আপোনালোকে জনাব কমেণ্টত হোপ গাইজ আপোনালোকৰ ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব আৰু যদি মোৰ চেনেলত কোনো নতুনকৈ আহিছে আৰু ভিডিঅ' চোৱাৰ কাৰণে ইণ্টাৰেষ্টেড তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব পাৰে তো লগ পাম নেক্সট ভিডিঅ'ত বাই বাই